हेलो फ्रेंड मोर यूट्यूब चैनल मायास किचेनत आपनालोকক स्वागतम जनाइछु। আজি মই বনাব লৈছো আলু পকোড়া। আহকচোন কি লৈছো এবাৰ চাই লওঁ। আলু লৈছো মই দুটা মিডিয়াম সাইজৰ, এইখিনি মই ৰুকি লৈছো, আৰু পিয়াজ লৈছো এটা সৰু সৰু কাটিছো। বেসন লৈছো মই 2 চামুচ, ময়দা লৈছো 1 চামুচ, আদা সৰু সৰু পিস কৰিছো, জলকীয়া দুটা একটু পিস কৰিছো, হালধি আধা চামুচ লৈছো, ৰঙা জলকীয়া পাউডাৰ আধা চামুচ, গৰম মছলা আধা চামুচ, ধনিয়া মছলা আধা চামুচ, নিমখ লৈছো মই সোৱাদ অনুসাৰে, আৰু এইখিনি মই তেল লৈছো। এতিয়া মই আলু কেইটা মই ইয়াত তিয়াই থলো অলপ দেৰি, আৰু এনে ধৰণৰ এটা কাপোৰত মই গুটেখিনি ঢালি দিছো। এতিয়া মই ভাল ধৰণে চেপি লম, পানীখিনি যাতে নাথাকে, এনে ধৰণে চেপি ল'ব লাগে, পানী থাকিব নালাগে, তেতিয়া ভাল হয়। গুটেখিনি পানী উলিয়াই দিব লাগে। এয়া হৈ গ'ল। এতিয়া ইয়াতে মই পিয়াজ দিছো, আৰু কাটি থোৱা আদা আৰু কেঁচা জলকীয়া, আৰু গুটেখিনি মছলা ইয়াত মই দি দিছো একেলগে। এতিয়া মই মিক্স কৰি লৈছো এনে ধৰণে। ভাল ধৰণে মিক্স কৰিলে পকৰি ধুনীয়া হয়। এতিয়া মই বেসন দিছো 2 চামুচ, আৰু ময়দা দিছো 1 চামুচ। এতিয়া গুটেখিনি ভাল ধৰণে মিলাই লম, যিমান পাৰে সিমান মিলালে ভাল। আৰু এইখিনি মিলোৱা হৈ গ'ল, আপোনালোকে চাইছে। এতিয়া পকৰি বনাবলৈ ৰেডি। এতিয়া মই এটা কেৰাহীত ৰিফাইন তেল লৈছো। তেল অলপ বেছিকৈ দিব লাগে, আৰু অলপ হাই ফ্লেমত গৰম কৰিব লাগে তেলটো। এতিয়া গৰম হোৱাৰ পাছত গেছটো অলপ কমাই দিব লাগে মিডিয়াম সাইজত। এতিয়া এটা এটাকৈ দি আছো পকৰিখিনি। এনে ধৰণে এতিয়া মই এনে ধৰণে উল্টাই আছো দুফালে, কাৰণ কেঁচালু হয়, ভাল ধৰণে সিজে, সেইবাবে মই দুফালে ভাল ধৰণে সিজাই আছো। এতিয়া মই উলিয়াই লৈছো এটা প্লেটত এনে ধৰণে। বাকিখিনিও মই এনে ধৰণে দি আছো এটা এটাকৈ। এইখিনিও প্ৰায় হৈ আহিলে। এতিয়া মই উলিয়াই লৈছো। আপোনালোকেও বনাই চাব কেনেকুৱা লাগিব। এইখিনি হৈ গ'ল। ইয়াত মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।